জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে পাইকাৰকুছি ব্যৱসায়ী সন্থাৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী। আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫১তম জন্মদিন। জাতিৰ পিতাগৰাকীক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে পাইকাৰকুছি ব্যৱসায়ী সন্থাই। এই উপলক্ষে ৰমেন দাসে আধৰা অনুষ্ঠানটোত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পাইকাৰকুছি ব্যৱসায়ী সন্থাৰ সভাপতি তথা প্ৰণীতা ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নিপেন্দ্ৰ দাসে আৰু মাল্যাৰ্পণ কৰে ব্যৱসায়ী সন্থাৰ উপদেষ্টা তথা পিটকুজৰ পৰিচালন সঞ্চালক কালীন্দ্ৰ কুমাৰ ডেকাই। তাৰ পিছতে সন্থাৰ বিষয়ববীয়াসকলে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি সম্পাদক শম্ভু প্ৰসাদ বৰ্মনৰ নেতৃত্বত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ প্ৰতিবেদন, নিউজ টুডে এনি।